স্বাগতম জনাইছোঁ। মই আজি এতিয়া 8টা বাজে। মই ল'ৰাটোক টিফিন বনাই কৰি মই স্কুলত পঠালোঁ। এতিয়া মই কামখিনি কৰিব বাকী আছে। সৰু ল'ৰাটোকো চাই থাকোঁ আৰু কামখিনিও কৰি থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কামখিনি কৰি লগ পাই আছোঁ। এইফালে মোৰ মোবাইলটো অফ কৰাৰ লগে লগে ভিডিঅ'টো অফ কৰাৰ লগে লগে এই ল'ৰাটোৱে কান্দিব ধৰিছে, দেখিছেনে? সেইবিলাক কিবা মোবাইলটো মানে অন কৰিব লাগে, তাকে আৰু অন কৰি দিলোঁ দেই। কি কথা কোৱা এতিয়া? একবাৰ টাটাকে দি দিয়া, এই চুমু দি দিয়া, একবাৰ চুমু দি দিয়া, চকুতি মাৰি দিয়াচোন। তুমি ভালনে বেয়া সেইটো কৈ দিয়া। হা, ভাল কৰি কোৱা, ভালনে বেয়া? ভাল। তোমাৰ খবৰ ভাল? হা, খবৰ ভালনে বেয়া? ভাল। তুমি কি গুড বয় না? হা, নাখায় এইটো নাখায়। চি তুমি গুড বয় না? গুড। বাবা, তুমি বদমাচি কৰা নেকি? হা, ন গাইজ দেখিছেনে? বদমাচি নকৰে বোলে, ন কৈছে, দেখিছেনে? দাদা ক'ত গৈছে? ফুফু গৈছে। আৰু পাপাও ফুফু গৈছে। চবেই ফুফু গৈছে। তোমাক থৈ গৈছে? তোমাক থৈ গৈছে? চবেই ফুফু গৈছে বোলে, দেখিছেনে? এই কেমেৰাটো অন কৰাৰ লগে লগে তাৰ খুচি হৈ গৈছেগৈ। এতিয়া অফ কৰোঁ। মই কাম বন কৰি লগ পাই আছোঁ গাইজ। হাই গাইজ, বহুত টাইমৰ পিছত আৰু আহিলোঁ। মোৰ কাম বন কৰা মোৰ চব হৈ গ'ল, চব চিজিল লগালোঁ কামখিনি, ৰাতিপুৱা কামখিনি আৰু ধোৱা পখলা সামৰা এইবোৰ কাম। এতিয়া মই চাহ কাপ লৈ আপোনালোকৰ ওচৰত আহিলোঁ বহুত টাইমৰ মূৰত। সৰু ল'ৰাটো দেখিছেনে? পাপৰ দেখাইছে। আজি পাপৰ দিয়ে মই চাহ খাই আছোঁ, পাপৰ আৰু জ্বলা চানা দি। গাখীৰ চাহ খোৱা নাই, লাল চাহ বনাইছোঁ। চৰ্দি লাগি আছে, সেইটো কাৰণে গাখীৰ চাহ খোৱা নাই। এতিয়া কেইটা বাজে? আৰু ভাত বনোৱা টাইম হৈয়ে গ'ল। এতিয়া 12টা বাজিব হৈয়ে গ'ল। এতিয়া চাহখিনি খাই ভাত বনাওঁ আৰু যায়। আৰু আজি বতৰটো ইমান বেয়া, দেখিছেনে? লাইট জ্বলাই, এইফালে গমেই পাইছে কিজানি লাইট জ্বলাই থাকিবলগীয়া হৈছে। বাহিৰৰ পৰিৱেশটো মানে ইমান অন্ধকাৰ, মানে এতিয়াই বৰষুণ আহিব যেন এনেকৈ মানে অনুভৱটো লাগি। মই চাহখিনি খাই লওঁ, একবাৰে ভাত বনোৱাতে লগ পাম। হাই গাইজ, মই এতিয়া ভাত বনাই আছোঁ। মই কি বনাই আছোঁ আপোনালোকে অলপ চাই লওক। এইফালে মই এই ভাজি বনাই আছোঁ, ৰাজমাহ বন্ধাকবি আলু দি এটা ভাজি বনাই আছোঁ। আৰু এই কুকাৰত ভাত আছে। এতিয়া ভাজিটো আগত বনাই লৈছোঁ আৰু বাকীবোৰ বনাই আপোনালোকক দেখাই আছোঁ। আপোনালোকক মই এটা বস্তু দেখাই আছোঁ, ৰ'বচোন। দেখিছেনে ল'ৰাটো কি কৰি আছে? এই গণেশ বাবাৰ পুতলাটো লৈ এনেকৈ কৰিছে, আৰু বেলুন ফাটিলে এনেকৈ বান্ধি দিবলগীয়া কৰিছে। কি কাপোৰ মাৰি এনেকৈ লৈছে, দেখিছেনে? কি লৈ আছা এইটো মুনু? এইটো কি নমু হয়নে নহয়? হা, নমু? এনেকৈ বান্ধি দিব লাগে, দেখিছেনে? সেই মই বান্ধি দিবলগীয়া গ'ল আৰু কেনেকৈ কৰে দেখিছেনে? নকৰে। সেয়ে অলপ দেখালোঁ আপোনালোকক। হাই গাইজ, মোৰ ভাত তৰকাৰী মোৰ বনাই হৈ গ'ল। মই আজি কি বনালোঁ নবনালোঁ আপোনালোকক অলপ দেখাই আছোঁ, আপোনালোকে অলপ চাই লওক। এইফালে দেখিছেনে? মই বিনছে আৰু আলুৱে দি মই মাছৰ তৰকাৰী বনাইছোঁ জোল কৰি। আৰু এইফালে দেখিছেনে? মই ৰাজমাহ আৰু বন্ধাকবি আলুৱে দি এটা ভাজি বনাইছোঁ, এইটো দেখাইছিলোঁ আপোনালোকক অলপ। আৰু এইফালে কণী আমলেট কৰিছোঁ। মই সৰু ল'ৰাটো চাফা কৰি দিওঁ, অলপ গা পা ধুৱাই দিওঁ, অলপ পিছত লগ পাই আছোঁ। হাই গাইজ, আমি এতিয়া আহি আছোঁ। ল'ৰাটো মানে স্কুলৰ পৰা আহিব টাইম হৈ গৈছে গৈ। এতিয়া বাছত আহিব, এই ৰাস্তালৈকে অলপ মানে নিব আহিলোঁ। আপোনালোকে যাওক আমাৰ লগতে। চাই এইবাৰ চাইডে এই দেখিছেনে? স্কুলৰ পৰা আহি গৈছে ল'ৰাটো। মই ৰাস্তাত যাওঁ মানে সেই বাছৰ পৰা নামিয়ে গ'ল, দেখিছেনে? কি দৌৰ। ব'লকতে আমি এতিয়া যাই অলপ দেৰি কৰি লগ পাম পিছবেলা। হাই গাইজ, গুড ইভিনিং। আৰু বহুত টাইমৰ পিছত আৰু আহিলোঁ। অলপ ভাত পানী খাই অলপ টোপনি মাৰিছিলোঁ। এতিয়া পিছফালে আহিছোঁ, অলপ কাপোৰ মেলি থোৱা আছিলে, সেই অলপ
পাহৰি গৈছোঁ উঠাবোৰ। এতিয়া সন্ধিয়া লাগো লাগো হৈয়ে গৈছে। কৈছোঁ কাপোৰখিনি উঠাই লওঁ, আহিলোঁ আৰু আমাৰ পিছফালৰ পৰিৱেশটো অলপ দেখাই আছোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশ, সন্ধিয়া টাইমত বহুতেই ভাল লাগে। চাওকচোন মই দেখাই আছোঁ বেক কেমেৰা কৰি। এইফালে দেখিছে নেকি ধুনীয়া পৰিৱেশ, আৰু সন্ধিয়া টাইমত বেছি ভাল লাগে। সিফালে লৈ মানে ট্ৰেইন অহা যোৱা কৰে। ইফালে বাৰিষা ছিজনত মানে বহুত পানী হৈ যায়। এতিয়া খৰালি মাহ দেখি অলপ মানে শুকান হৈ আছে। বাৰিষাত পূৰা ৰাস্তালৈকে পানী হৈ যায়। পাহাৰ 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 পাহাৰ। সিফালে মানুহৰ ঘৰ আছে, সিফালেও মানুহৰ ঘৰ আছে। তো ঠিক আছে গাইজ, এতিয়া ঘৰত যাই লগ পাই আছোঁ। হাই গাইজ, এতিয়া সন্ধিয়া বাজে 6:30। এতিয়া অলপ ল'ৰা ছোৱালীকেইটাৰ কাৰণে অলপ মই টিফিন বনাই আছোঁ, পাস্তা দেখাই আছোঁ ৰ'ব। এই দেখিছেনে পাস্তাখিনি? এইখিনি এতিয়া নমাই লওঁ। পাস্তাখিনি মোৰ হৈ গৈছেগৈ। মই পাস্তাখিনি বনাই বাচ্চাকেইটাক খুৱাই লওঁ, আৰু খুৱাই লোৱাৰ পিছত মই ডাঙৰ ল'ৰাটো অলপ হোমৱৰ্ক কৰিব লগা আছে, সেইটো অলপ চাই দিওঁ। ভাবিছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইয়াতে এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ নতুন চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে। ঠিক আছে, আজিলৈ ইমানতেই। টাটা।